হেল্ল' এভৰিৱান, পোনপ্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো ঢেঁকী শব্দৰ পৰাই আৰম্ভ কৰিছোঁ। আজি হৈছে উৰুকা বিহু বুলি আমাৰ ঘৰত লাড়ু, তিলৰ পিঠা, নাৰিকলৰ পিঠা বনোৱা হৈছে। আপোনালোকক কি বনাইছে কমেণ্ট এটা কৰি জনাব। আৰু এয়া হৈছে চুঙা পিঠা। বাহিৰতে এয়া আইতাই আৰু ময়ে চুঙা পিঠা পুৰি আছোঁ। মায়ে এইফালে ভাতত লাগি আছে যিহেতু আজি উৰুকা। আৰু মাংসখিনি ময়ে বনালোঁ, মায়ে যোগাৰ কৰি দিছে, মেৰিনেটো কৰি দিছে, তাৰপিছত বনালোঁ। আৰু এয়া আমাৰ মাংসৰেদি দেখিবলৈ কিন্তু ধুনীয়া হৈছে, লগতে খাবলৈও ধুনীয়া হৈছে। বনোৱা মেলা হোৱাৰ পাছত মই আৰু আইতাই আমাৰ গাঁৱৰ ভেলাঘৰটোৰ মেজিটো চাবলৈ আহিলোঁ। তাতে কি হৈ আছেনো তাতে এপাক এনেই চালোঁ আৰু চাই মেলি গ'লোঁ আমি আমাৰ গাঁৱৰ চেমনীয়া ল'ৰাবিলাকে বনোৱা এইটো ভেলাঘৰলৈ। তাতে সিহঁতি কি কৰি আছে চালোঁ মেলোঁ, পূৰা ডেন্স চলি আছে। আমি তাৰপিছত গ'লোঁ পেহীহঁতৰ ঘৰলৈ। পেহীয়ে বনাইছে তেলপিঠা, পেহাই মাংস, সেয়া টেষ্ট কৰি মেলি ঘৰত ভাত খালোঁ লগে ভাগে এসাঁজ। আৰু আকৌ ওলাই গ'লোঁ আমি ৰাতি, ওলাই মেলি জুই ফুৱালোঁ আৰু পূৰা ডেন্স চালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।